আছে গোটেইবিলাক আছে। তো গাইছ আজি আপোনালোকক এটা সুন্দৰ জাগালৈকে যাই আছোঁ আৰু আপোনালোকক গোটেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো গাইছ ভাৰ্গৱ মিক্সিং চেনেলৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ। ভিডিঅ' কিবা ধাচুনে পেলাই আৰু যদি মোৰ চেনেল আপোনালোক নতুন কৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু গ্ৰীণডাৰ গাড়ীখনত কি লিখা আছে যে অন ইলেক্ট্ৰিচিটি ইমাৰ্জেঞ্চি ডিউটি বুলি লিখা আছে। আমি একেলগে কৰিছিলোঁ নয়নজ্যোতি ডেকা একেলগে কৰিছিলোঁ। ই তেল চেল ভৰাব আহিছিলোঁ। বাকীটো ভালে আছোঁ। তো গাইছ ফাইনেলি আহি পালোঁ আমি কালেগাঁও আৰু কালেগাঁৱৰ পৰা আমি যাই আছোঁ উত্তৰে মানে পাই ওদালগুৰি। তো গাইছ কি দেখাব পাৰোঁ আৰু কি দেখাব পাৰোঁ আৰু পিছত আছে বৰ্তমান এহেঁতে ফাইনেলি আহি পালোঁ পকীমুৰি আৰু পকীমুৰিৰ তো গাইছ এইটো শিৱ মন্দিৰ। তো গাইছ মই এটা পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। গাইছ আজি অনুষ্ঠান মানে বহুতেই আছে তথাপিও মানে প্ৰথম মন্দিৰত আহিছোঁ। আজি প্ৰথম আহিছোঁ। তো আমি ভিতৰৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো এতিয়া ভিতৰত যায় আৰু গাইছ ইয়াত যিটো মন্দিৰ আছে এই মন্দিৰটো অকণমান তলত আছে আৰু গাইছ বহুত পুৰণা মন্দিৰ এই মন্দিৰটো। তো গাইছ মই অলপ পৰিৱেশটো আপোনালোকক তো গাইছ এইটোৱে মন্দিৰৰ ভিতৰৰ পৰিৱেশটো। আৰু গাইছ ইয়াত যিবিলাক লিংগ আছে 100 বছৰমান আগতে বোলে গাইছ এটা পুখুৰী খন্দোতে এইবিলাক লিংগ পাইছিল। তেতিয়াৰ পৰাই গাইছ ইয়াত মন্দিৰ এটা স্থাপন কৰা হৈছিল ৰাইজে কোৱা কথা মতে। আৰু গোটেই ৰাইজৰ মানুহৰ লগত ময়ো আজি এছোঁ আহিব পাৰিম নিঠেই আনন্দিত। তো বাকীখিনি দেখাই আছোঁ। নমস্কাৰ। হয় নমস্কাৰ। হয় আপুনি অলপ মন্দিৰৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ। আৰু আমাৰ মন্দিৰটো প্ৰায় আমাৰ দেউতাহঁতত অকণমান আগৰ পৰা আৰম্ভ হৈছিল। এই আমাৰ আজো ককাৰ দিনৰ পৰা প্ৰায় 100 বছৰ। আৰু আমাৰ যিটো মণিপুৰৰ যি আমাৰ শিৱলিংগ এই শিৱলিংগটো আচলতে আমাৰ এটা নাছিল। আমাৰ এই পকীমুৰি গাঁৱৰে অলপ পথাৰত আছিল। তেওঁলোকে এটা সময়ত আমাৰ এই চুবাটো মানুহে নহয়, আমাৰ এইটো চুবা আমাৰ দলদা চুবা বা আমাৰ ঘৰ চুবা সেই সময়ৰ মানুহখিনিয়ে লগ লাগি কিবা কৰি এখন চালেৰে গেজ এটা মানে ভেটিটো বনাই তাত নিৰ্মাণ কৰি প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত ক্ৰমানে পৰ্যায়ক্ৰমে আহি খেৰৰ চাল হোৱাৰ পিছত আকৌ এটা মানে কাঠৰ হিচাপত ঘৰ হ'ল প্ৰথমতে। আৰু পৰ্যায়ক্ৰমে বৰ্তমান আমাৰ যুগত বুলি ক'ব লাগিব আৰু বেছি বছৰ হোৱা নাই আমি এনেকুৱা নিৰ্মাণ কৰা এনেকুৱা তাৰমানে এতিয়া মন্দিৰটো অকণমান ইতিবৃত্তি হিচাপত মন্দিৰটো মানে 100 বছৰ কমপ্লিট হৈ গৈছে। এইবিলাক নতুনকৈ বনোৱা। তো গাইছ মন্দিৰটো আপোনাৰ পৰিৱেশ আপোনালোক দেখুৱাল হয়। ইয়াত মানে আজি মানে দেউলো আছে লগতে মানে সাংস্কৃতিক সন্ধিয়া কিবা কিবি মানে এইবিলাক আছে। তো কি দেখাব পাৰোঁ চাই থাকক। যিজন খুৰাই নিমন্ত্ৰণ দিছিলে তো এতিয়া বৰ্তমান ভাত খাব বহিছোঁ আৰু এনেকুৱা নিচিনা লাগিছে মানে কি ক'ম আৰু মজাৰ কথা। তো গোটেইবিলাক বহি লৈছিলে এনত খুৰাও আছে বাৰু খুৰাৰ লগত কথা পাতিম। মাইনা আছে তো খুৰীদেউ আছে বাৰু বহুতখিনি কষ্ট কৰি আছে। তো দেখাই আছোঁ খাই লওঁ খাৱাটো মেইন না। তো গাইছ খাৱাৰ আয়োজন একচুৱেলি বেয়া কৰা নাই। মাছে মাংসয়ে পাপৰে মানে গোটেইখিনিয়ে দিছে। এতিয়া খাৱাটো না মাংস বা আগতে খাই লৈছোঁ। মেইন পাপৰো মেইন বাৰু। এতিয়া বৰ্তমান পকীমুৰিৰ দেউলৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰোঁ। তো লগত আছে কুটুম আৰু এটা আছে বাৰু অলপ চকুটুকু ফুলিয়ে গৈছে ঘুমতে। তো বৰ্তমান তো গাইছ দেউলত কি থাকে কি নাথাকে সেইবিলাক আপোনালোকক দেখুৱাবলৈ দৰকাৰ নাই। তথাপিও মানে দেউলত কিছুমান আজিকালি আগতে যিবিলাক বস্তু দেখা নাছিলোঁ কিছুমান নতুন নতুন আহিছে দেচোন গাইছ। তাৰে ভিতৰত কিবা গোলা কিবা বৰফৰ টুকুৰাত যে এইবিলাক কিবা এয়া কালাৰ মাৰি খাই এইবিলাক বস্তু গাইছ নতুন। আৰু কিছুমান খেলাৰ বস্তু কিছুমান নতুন আহিছে। কিন্তু আগতকৈ দেউলবিলাক অলপ কিবা বেলেগ টাইপৰ। মই যে কৈছিলোঁ গাইছ গোলা বুলি এইটোৱে হ'ল গোলা। আজি গাইছ বহুতেই ভদ্ৰ হৈ কেনে নাম চাই আছোঁ বেলেগত অহা কথা না। তো গাইছ এইবিলাক যিবিলাক অনুষ্ঠান আছে এই অনুষ্ঠানবিলাক গাইছ গোটেইবিলাক মই দেখুৱাব নোৱাৰোঁ। কাৰণ গোটেইবিলাক দেখুৱালে গাইছ মানে কপিৰাইট আহি যায়। কপিৰাইট অহাৰ কাৰণে গাইছ মই গোটেইখিনি আপোনাক দেখুৱাব নোৱাৰোঁ। যিখিনি পাৰোঁ গাইছ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো গাইছ নামৰ এইটো মিউজিকটো চাই আৰু গমেই পাওঁ মানে শেষ হৈছে আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ গাইছ। আজি গাইছ বহুত ভদ্ৰ হৈ কেনে নাম চাম চালোঁ। এতিয়া অলপ দেউল চাওঁ আৰু গাইছ যিমানে হৈ আছে সন্ধিয়া আৰু পূৰা আহি গৈছে দেউল চাব মানুহগিলা। আৰু তো গাইছ এইখিনি দেউলৰ পৰিৱেশটো আপোনাক দেখোঁ। পকীমুৰিৰ মন্দিৰ দেউল চববিলাক দেখালোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। জয় আই অসম।